আজি মই আপোনালোকৰ সকলোৰে পানী উলিয়াই দিম বুলি ভাবিছোঁ। কেনেকুৱা লাগিছে খাই? মজা। বুলি যে কৈছিলোঁ মই, একদম টেঙা নহয়, মিঠা হৈছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা পুনৰ অন্য নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি ভিডিঅ'টো বৰ বেলেগ ধামাকা ভিডিঅ' লৈ আহিছোঁ। আজি মই আপোনালোকৰ সকলোৰে পানী উলিয়াই দিম বুলি ভাবিছোঁ। মানে এইটো যে দেখিছে আপোনালোকে, চিনি পাইছেনে বাৰু? ইয়াৰ বাকলিটো গুচাই দিয়া হ'ল। বৰ্তমান এতিয়া এইটো ৰঙা চিঙা হৈ আছে। এইটো হ'ল ৰভাব টেঙা। তো আজি ৰভাব টেঙা খাই মই আপোনালোকৰ সকলোৰে আজি পানী উলিয়াই দিম বুলি ভাবিছোঁ। ৰভাব টেঙাটোনো কেনেকুৱাকৈ খাওঁ, কিনো জুতি লৈ খাওঁ, কিনো জুতি বুদ্ধিৰে খাওঁ, গতিকে আপোনালোকক মই দেখুৱাম আমিনো ৰভাব টেঙা কেনেকৈ খাওঁ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, আৰু চাই থাকিলে মই আশা কৰিছোঁ নিশ্চয় আপোনালোকৰো জিভাৰ পানী পৰি যাব। গতিকে আহক, পলম নকৰি ৰভাব টেঙা খাবলৈ আগবাঢ়ি যাওঁ। আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে, এই থাল এখনতে এই জলকীয়া 4টা, অকণমান নিমখ, মানে অকণমান জোখৰ নিমখ, আৰু লগতে এই ৰভাব টেঙাটোৰ ভালদৰে মানে পৰিপাটিকৈ বাকলিবোৰ গুচাই লোৱা হৈছে, চাফা কৰি লোৱা হৈছে, আৰু এয়া গুচাই আছে। মই দেখুৱাই আছোঁ আপোনালোকক। আৰু চাওক কিমান ৰসেৰে ভৰি আছে। আপোনালোকে এই চাওক, মই অলপ দেখুৱাইছোঁ ওচৰৰ পৰা, কিমান ৰসেৰে ভৰি আছে ৰভাব টেঙাটো। খাই নিশ্চয় ভাল লাগিব। পূৰা ৰসেৰে ভৰি আছে, পূৰা মানে পূৰত পৈণত হৈ গৈছে ৰভাব টেঙাটো। আপোনালোকে নিশ্চয় ধৰিবলৈ পাৰিছেই। আৰু এনেকৈ যদি হৈ থাকে, কাৰণো বাৰু জিভাৰ পানী নপৰিব বা নোলাব নহয় জানো বন্ধু বান্ধৱীসকল? গতিকে অকণমান আৰু অকণমান অপেক্ষা কৰক, অকণমান ধৈৰ্য ধৰক, আপোনালোকৰ জিভাৰ পানী এতিয়াই ওলাই যাব, এই খন্তেক সময় পাছতেই। এয়া চাওক, আকৌ এবাৰ ভালকৈ মই দেখুৱাই দিছোঁ, কিমান ৰসেৰে ভৰি আছে আমাৰ ৰভাব টেঙাটো। এনেকৈ কটাৰী মাৰি দিওঁতে ছিটিকি গৈছে ৰসবোৰ, আৰু এই গুটিবোৰ বাচিব লাগিব। মুঠতে বৰ আজি মানে ধামাকা ভিডিঅ' বুলি কৈছোঁ, সঁচাকৈ ধামাকা হ'ব, আৰু খাই বহুত মস্তি লাগিব। মানে একেবাৰে সম্পূৰ্ণৰূপে মানে পকি আছে, পৈণত হৈ আছে, পূৰঠ হৈ আছে। আৰু এই চাওক, থালত এয়া ৰসেৰে ভৰি পৰিছে, দেখিবলৈ পাইছেনে বাৰু আপোনালোকে? এয়া ৰসেৰে ভৰি পৰিছে। মোৰতো জিভাৰ পানী পৰিয়েই গৈছে, খাওঁ খাওঁ লাগি গৈছে। আপোনালোকৰ বাৰু জিভাৰ পানী পৰিছে নাই, কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু বহুত বাকী আছে এতিয়াও, নিশ্চয় আপোনালোকৰ পানী ওলাই যাব বুলি মই আশা কৰি আছোঁ, আৰু ওলাবই সঁচাকৈ, আৰু উলিয়াই দিম বুলিয়েই ভাবিছোঁ আজি। আৰু এইয়া ইতিমধ্যে ৰেডি হৈয়ে গৈছে। জলকীয়া কম হ'ব, জলকীয়া আৰু আনিব লাগিব। আৰু সেই থালখনত চাওক, মই যে কৈছিলোঁ এই ৰসেৰে ভৰি পৰিছে বুলি, এই আকৌ এবাৰ দেখুৱাই দিছোঁ কিমান ৰস। এইয়া চাওক, কিমান ৰসেৰে ভৰি পৰিছে। আৰু এনেকৈ যদি হয়, বা এনেকৈ যদি খোৱা হয়, এনেকৈ যদি দেখুৱাওঁ, তো মই ভাবিছোঁ মানে পানী নোলোৱাকৈ নাথাকেই, সকলোৰে পানী ওলাই যাব এনেকৈ যদি খোৱা হয় জুতি বুদ্ধিৰে। আৰু আপোনালোকে কেনেকৈনো খায় মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু এতিয়াও বহুত বাকী আছে, চাই থাকক আপোনালোকে ভিডিঅ'টো। এইখিনিতে মই কথা এষাৰ কৈ থওঁ, এই ভিডিঅ'টোৰ মাজতেই, আপোনালোকে যে এই কটাৰীখন বা এই চুৰিখন যে দেখিছে ইমান ক'লা, আপোনালোকে ভাবিছে এইখন বহুত লেতেৰা, কিন্তু নহয়, এইখন লেতেৰা নহয়। ইয়াৰ কালাৰেই এনেকুৱা, যেনেকৈ মানুহ ক'লাও থাকে, বগাও থাকে, ঠিক তেনেকৈ চুৰি বাই কটাৰীখনৰ কালাৰেই এনেকুৱা। আপোনালোকে নাভাবিব এই চুৰিখন লেতেৰা বুলি। কেনেকুৱা লাগিছে খাই? মজা। ইতিমধ্যে ৰেডি হৈ গ'ল, এয়া চাওক। আৰু আপোনালোককো অকণমান খুৱাই দিছোঁ, কাৰণ নহ'লে মোৰ পেট বেয়া হৈ যাব পাৰেতো। মস্তি। আৰু এই জোল ৰস বুলি যে কৈছিলোঁ মই, একদম টেঙা নহয়, মিঠা হৈছে।
বঢ়িয়া সুন্দৰ হৈছে আৰু এই ভিডিঅ'টো টেঙা খোৱা ভিডিঅ'টো চাই আপোনালোকৰ পানী ওলাইছে নাই বাৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব মানে জিভাৰ পানীৰ কথাহে কৈছোঁ আপোনালোকৰ ওলাইছে নাই বাৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আশা ৰাখিছোঁ ভিডিঅ'টো আপোনালোকে চাই নিশ্চয় ভালে পাইছে গতিকে আজি ভিডিঅ'টো ইমানেই আছিলে বাই বাই